গাছৰ পুলি ৰোৱা মাইকীটো চেক আনব গৈছি চেক খান পালি মই কি ধুনীয়া পইচা ওলাই ডাঙৰ মোবাইল ল'ম কিমান ভাল লাগব কি যে চাম মই ইমানখিনি ভাল লাগব নহয় এই ধুনীয়া ধুনীয়া এইরকম ফটিকু ঠিকই বাজি মোবাইল কি পাগলা হৈ আছে নেকি তই ঐ চেক খান পালি না নাই চেক খান পালি না নাই আজি তোর ভুলৰ কাৰণে ইনকে হৈছে গম পাইছা ইমানখিনি ইনকে কথা মোক ঘৰতে বিয়া কৰাই ফেলে কি এটা পাঁচটা চলি জন্ম দিছা এটা মান নেটতে নাম নাহে ৰ এটা কি করবি ইকোতে নাম নাই আৰু এটা আমাৰ কম্পিউটাৰ নামে নাহে আৰু এটা আৰু নাই তই নাপাং আৰু মই গছপুলি ৰোৱাও পইচা নাপাং তো কিটা মই ডিস্কোটা এটা চিঠা বনাবা নি আছো ৰ ফেলে ফেলে ওলা যদি ওলাও বটলো ও তো তো ইয়াসিন মই ওপর যাও নাকি হে কোত যাওয়া মানে মোর ঘর বহুত কাইজা মারাবি মারাবি হই কি কিয়া কিবা কারণ হে মাইকি তো কি হইছে না গাছবলি রুয়া পয়সা এই হেরি দিম বুলি কইছিল নাপালা নাপায় বলে মোক কইছে কি পাঁচটা চুলির বাপু বুলি বলে নিদে হই নাকি পিছত তার পিছত আৰু কি কম উপায়তো নাই মই আৰু সাইড হয় আহিলো আৰু হই নাকি এই মোৰো তো তাতে আছিলো এসে হলি নাজাং দে এটা বারো তুইও যা আর মুও ঘর যাম এসে মই ঘরতে যাও যাও যা ফুল কেডাল ইমান লেতেৰা হৈ থাকে মাইকীডাল অলপ চাইছিটো চাফাও কৰিব নোৱাৰে খালি মোকে কৈ থাকোহি একদম কাম নহত তিৰি ইমান লেতেৰা হৈ আছে এইগিলা মাইকী মানুহৰ কাম দেখা নাই নেকি ইমান লেতেৰা হৈ আছে মন্দিৰৰ মুখত বাগনৰ এই ফুলকেইডাল ৰুই দিছো মই আনি চাফ চিকুণকেতো ৰাখিব পাৰা তই ঘৰখন কি মোৰ একলা নে কিটো ৰচোন ঘৰ চাফা কৰি থাক না চুপ চাপকে ভাত বনাই দিব লাগে মই দিও নহয় তো ভাত বনাই দিয়া অকলে কাম নহয় মাইকী মানুহৰ গোটেই চাফ চিকুণ কৰা ঘৰৰ দায়িত্ব পালন কৰিব নৰু প্ৰভু কৰা যদি কৰ নৰা যদি একদম ঘৰ সোমাই থাক তেও ইমানকে বুকি কাম কৰি নাথাবি মোৰ ওচৰত বুকলিও দাই লাগে নুকুলিও নহয় কুলিও দাই লাগে কি হ'ব এতিয়া ক'ত যাব লাগছে কচোন ক মই পেলাই চেক দিছি বোলে গাছ পুলি ৰোৱা হা মই পটকে লৈ আহোঁগে তই আৰু ক'তো নাযাবি না ঘৰৰ পেৰে ক'ত আৰু চেক খাব নাযাবি মই পটকে লৈ আহোঁগে পইচা পাবি না চেক আজি দিছি বোলে চবকে পইচা পাবি না 10,000 কে বোলে 10,000 কে যা পিছে সোনকালে লৈ যাম ঘৰতে পাৰিলে ক'তো নাযা হা তাকে দুটা নাযাবি না ক'তো মই আহি কিন্তু দেখা পাব লাগব যা হ'ব মাইকীটো চেক আনব আজি পালিতো মই মাংস কিবা লৈ আহি যাম বহাই দিম আজি ঠিকছে ধুই বুটলমান লৈ পেলাই এতিয়া এঘাপমান খাওঁগে খাই পেলাই মই বাছ আৰু 2 বুটলমান আনি থৈ দিম মাংস আনিমগে নিশুদা ঐ কি কি ফোন কৰি আছে আৰু এই তাৰেতো খোৱাহিনি এই মাইকীটো গছপুলি ৰোৱাৰ বোলে চেক পাব আনবা গৈছে হয় নেকি কৈছে ক'তো নাযাবি মই আজি যদি পইচা পাই আহে পুৰা 2 কেজি মাংস আনিম 2 বুটল মাল আনিম পুৰা খাম আজি হয় নেকি ঐ ৰ এইখিনিকেতো গুণ্ডুগুল হৈছে বোলে হেৰি এই মই গেলো পেনটা তাৰপিছত পেনটা যাওঁতে সিনকে বোলে কিবা তাৰ বোলে আৰু 5টা চুলি বোলে জন্ম দি পেলাই তাৰ বোলে চেকত নামি অহা নাই বোলে নেটত না মানে চেক আহা নাই চেকত না নেটত বুলি কয় এই মানুহটো নাজানোগে ভালকে মানুহটো কুলি কি হ'ব কাৰো কথা নহনে এই সৰুতে ছোৱালীটো বিয়া কৰা লৈছে মাল খাই সেই হটপট হিচাপ কৰি আছে 5টা চলি জন্ম ক'ত পাব সি উন্নতিও নাপায় একো নাপায় সি তাকেইতো এই সমস্যা মই আৰু সিহঁতৰ তাত যাম বুলি ভাবি আছো সিহঁতৰ যুদ্ধ বোলে মল্ল যুদ্ধ ঠিক আছে দাদা এই কাম কৰচোন বহং আছো অলপ কথা পাতং দে বৰা হ'ব দে কথাটো বৰ বেয়া হ'ল নহয় না শুনি ফালে মোৰো বেয়া লাগছে তাকেতো কি কৰা যাব দিছোন ডিস্কোটা কচোন এটা কথা হল নহয় ক এটা ই মানে সেতে খাই ফেলে উলমুল কৰি ফেলে মোক 5টা চলি জন্ম দিলা এটা তাৰ পিছত কি হৈছে মই একোৱে নাপাং আৰু মানে নেটতে নাম নাহে আৰু এটা মোৰ কম্পিউটাৰত আৰু অৰুণা দাইও বোলে নাপাং এটা মই গছপুলি ৰোৱাৰ পইচা নাপাং ৰ একো এটা কি হ'ব কচোন একে উলুং ফুলুংকে খাই ফেলে তাৰ পিছত এনেকে জন্ম দি ফেলে এটা মোক এনেকে কৰি মাৰিছে ইমান সন্দেহ কৰি থাকে কালবা লগত যদি কথা পাতে নহয় ঘৰৰ মানুহৰ লগত তেতিয়া হ'লেও মানে সন্দেহৰ ওপৰত সন্দেহ মানে মাৰে কাটে কিতাবাটো ঘৰত তালাও মাৰি থৈ দে ইমান অত্যাচাৰ কৰে মোক কি কৰিবি তাই এই ৰচোন এই যে ফুলখিনি কৰিলে কথাখিনি কৈছে এতিয়া চুকুৱা ওলোৱা আৰু তই হিচাপ নোকানকে দুনিয়াৰ মালখিনি খাই লৈ পেলাই 5টা চলিনো কিয় পটকে ওলাই দিব লগা হ'ল তই এইটো মই কৰা নাই নহয় তেওঁহে কৰিছে ঠিক আছে এতিয়াও নহয় চৰকাৰৰ পৰা সুবিধা এই ভণ্টি চিন্তা নকৰিবি চৰকাৰৰ পৰা সুবিধা ল'বৰ কাৰণে আজিকালি ল'ৰা ছোৱালীকেইটা ভালকৈ শিক্ষা দি চৰকাৰৰ পইচা নাপালেও আপত্তি নাই কোম্পানীত ধুনীয়া আজিকালি টকা পইচা 1.5 লাখ 2 লাখ টকা দৰমহা পাই কম্পিউটাৰ শিকাওক আৰু ধুনীয়াকৈ পঢ়াও চলিকেইটা
পঠাই দি এতিয়াও পাৰবি আৰু তই আজিৰ পৰা ইয়াক অত্যাচাৰ যাতে নকৰা আৰু চকু যাতে নোলাৱা নকৰং ছোৱালী ঘৰত মানুহ এনেকে গ'লে তোক বাহিনীৰ লগত কোবাম মই চাবি ঠিকে আছে তই মই যাই হেলো ঘৰত দেচোন চাম একবাৰ কোনে কি কৰে সেইটো নকৰবি তইতো বুজি পাব লাগে সি নাৰী হৈ পেলাই কিমানখিনি কাম কৰিছিলে বাগানত যায় ক'ৰবাত যায় চেৰেপ বিক্ৰী কৰে চলি পুলি এটা পালন কৰি আছে স্কুলত পঢ়াই আছে তইতো অলপ বুজি পা মোৰ চেৰেপটোতো অলপ বাদ দি কমচে কম নহয় না বিস্কুটা বুজি পাব লাগে না এতিয়া ইমান বুজা সঁচা এতিয়া ল'ৰা ছোৱালী জন্ম মোক দিছা এতিয়া অলপ শান্ত হচোন চেৰেপ পাঁচটা চলি পইচা ভাগ্য ভাল অলপ বুজা এটা লক্ষ্মী নামছ কিন্তু বিয়া দালছি আৰু এটা সৰস্বতী আৰু এটা বিন্দাস আৰু এটা চিন্দা আৰু এটা খুঙাৰ ভালে দেখোন নাম কেইটা ভালে মানে তোৰ সপোনটো ক্লিয়াৰ কৰিলি আৰু ক্লিয়াৰ গলো পিছে বাকীখিনি ঠিকে ৰাখবি এতিয়া এই আপত্তি যদি আছে সেইখিনি ভুল নকৰবি আৰু তই নকৰঙে যায় কাজিয়া পেচাল নকৰবি নকৰং দে পিছে দশ বাৰ ঘৰলৈ যা যা সিহঁতক লুগাই দিছা না এই লাগবই নেকি আৰু ওলাইছে অলপ মানুহটো মদ খাই থাকে নেকি নিটাইম এই অনুভৱ খাই কেইটা মানে ইয়াক আমি এটা কিবা কৰি ব্যৱস্থা কৰি চিধা কৰিব লাগব ইয়াক কিবা অলপ বুজাব লাগব বুজলি বুজব সি মানুহটো ইমান তেনেকুৱা নহয় কিন্তু চুলি বুলি কেইটা বেয়া হ'ব নহয় কাম কৰ আমি কেতিয়াবা আৰু তাক চান্স পালে খানাত দিম কিবা দিম বুলি পেলাই অলপ দমাই পেলাই শাসন কৰিব লাগিব সেনেকৈ কৰিব এই মাইকীটোতো ভালে মাইকীটো এতিয়া ভাল। সৰুতে বিয়া কৰিছে বুজি চুজি নাপাৰ কাৰণে চুলি পুলি ইমান জন্ম হৈ গ'ল ইও নাপালা গম ইও নাপালা গম এতিয়াতো কথাটো বেয়া হ'ল পিছে দাদা দেচোন বল আমি তাক লাগি অলপ তাক আজি নাযাম বাৰু দুদিন পিছত যাই আছো মোৰ অলপ চকত কাম আছে এই একেলগে ওলাই যাম মাইকীটো কৈছিলে এতিয়া ৰখি থাকে এই দাঁতক লগে পাব দে বাৰু